জীৱনত সন্মুখীন হোৱা ভয়ংকৰ প্ৰত্যাহ্বানসমূহক নেওচি এই সংসাৰত কিছুমান এনেকুৱা মানুহো আছে যিসকলে অসীম ইচ্ছা শক্তিৰে এনে কিছুমান অসম্ভৱ কামক সম্ভৱ কৰি দেখুৱাইছে যিসমূহ সাধাৰণ মানুহে কল্পনাও কৰিব নোৱাৰে। প্ৰিয় বন্ধু, আজি মই আপোনাক এনে এজন সাহসী আৰু মহান খেলুৱৈৰ বিষয়ে ক'বলৈ গৈ আছোঁ। বিশ্বত বিৰল এই কাহিনীটো কেৰলী নামৰ ব্যক্তিজনৰ। ষ্টৰীটো আৰম্ভ কৰাৰ আগতে মই আপোনাক এই ব্যক্তিগৰাকীৰ বিষয়ে এক চমু পৰিচয় দিব বিচাৰিছোঁ। আজিৰ কাহিনীৰ নায়কজনৰ সম্পূৰ্ণ নাম কেৰলী টেকাচ। 1910 চনৰ 21 জানুৱাৰী তাৰিখে হাংগেৰী দেশত কেৰলী জন্ম হৈছিল। পেছাত এজন সেনা জোৱান কেৰলীয়ে একেলেঠাৰিয়ে দুবাৰকৈ অলিম্পিকত সোণৰ পদক জিকিছিল। আমাৰ মাজৰ পৰা সেই প্ৰতিভাৱান ব্যক্তিগৰাকীয়ে 5 জানুৱাৰী 1976 চনত বিদায় ল'লে যদিও তেওঁৰ প্ৰতিভা আজিও জিলিকি আছে। আহকচোন তেখেতৰ জীৱন সংগ্ৰামৰ বিষয়ে আৰু অলপ ডিটেইলছত জানিবলৈ চেষ্টা কৰোঁ। কেৰলী টেকাচ সেনা জোৱানৰ উপৰিও এজন পিষ্টল শ্বুটিং প্লেয়াৰো আছিল। সেই দেশত যিমান ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হৈছিল সকলোতে তেওঁ সোণৰ পদক জিকিবলৈ সক্ষম হৈছিল। সমগ্ৰ হাংগেৰীবাসীৰ সম্পূৰ্ণ বিশ্বাস আছিল যে 1940 চনৰ অলিম্পিকত সোণৰ পদক কেৰলীয়ে পাব। তেওঁৰো এটাই সপোন আছিল যে মই মোৰ এই হাতখনক বিশ্বৰ এখন সৰ্বশ্ৰেষ্ঠ লক্ষ্যভেদী হাত বনাব লাগিব, আৰু তেওঁ তাৰ বাবে প্ৰস্তুতিও সম্পূৰ্ণ কৰিলে। কিন্তু অসমীয়াত এষাৰ কথা আছে নহয়, যে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা পিধি। কেৰলীৰ লগতো এনেকুৱাই হ'ল। 1938 চনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ কিছুদিনৰ পিছতে এদিন আৰ্মি ট্ৰেইনিং কেম্পত অভ্যাস কৰি থকা অৱস্থাত কেৰলীৰ সোঁ হাততে এটা হেণ্ড গ্ৰেনেড বিস্ফোৰণ হৈ গ'ল। তেওঁ যিখন হাত জীৱনজোৰা সাধনাৰে লক্ষ্যৰ বাবে পৰিপুষ্ট কৰি তুলিছিল সেইখন হাতেই শৰীৰৰ পৰা বেলেগ হৈ গ'ল। ভাবকচোন, এনে পৰিস্থিতিত আপুনি বা মই কি কৰিলোহেঁতেন? সেই সময়ত তেওঁৰ ওচৰত দুটাই অপশ্যন আছিল। হয়তো বাকী দিনসমূহ কান্দি কান্দি পাৰ কৰিব লাগিব, নহ'লে যি হেৰাই গ'ল তাৰ বিষয়ে নেভাবি বৰ্তমান যি আছে তাৰ ওপৰত ধ্যান দিব লাগিব। কেৰলী হাৰ মনাবিধৰ মানুহ নহয়। তেওঁ দ্বিতীয়টো অপশ্যনক বাছি ল'লে। তেওঁ অৰ্জুনৰ দৰেই নিজৰ লক্ষ্যৰ বাহিৰে আন একোকে দেখা নাপায়। প্ৰথম 1 মাহ তেওঁ দুৰ্ঘটনাগ্ৰস্ত হাতখনৰ চিকিৎসা চলিল, আৰু পিছৰ মাহৰ পৰা কাকো খবৰ নিদিয়াকৈয়ে তেওঁ বাওঁ হাতখন যিখনেৰে আখৰেই লিখিব নোৱাৰে সেইখন হাতক ট্ৰেইন কৰাত ব্যস্ত হৈ পৰিল। তাৰ ঠিক 1 বছৰৰ পিছত 1939 চনত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তালৈ বহুতো শ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ আহিছিল। তাত কেৰলী গৈ উপস্থিত হোৱাত সেই খেলুৱৈসকল আহি তেওঁক অভিবাদন জনাই ক'লে যে এইটোকে কয় মনোবল বুলি, কাৰণ ইমানখিনি হৈ যোৱাৰ পিছতো আপুনি আমাক চাবলৈ আৰু সাহস বঢ়াবলৈ আহিছে। তেতিয়ালৈকে কোনেও গম পোৱা নাছিল যে তেওঁ 1 বছৰ ধৰি নিজৰ বাওঁ হাতখনক প্ৰশিক্ষণ দি আছে। তাৰপিছত কেৰলীয়ে উত্তৰ দিলে যে মই ইয়াত তোমালোকক সাহস বঢ়াবলৈ অহা নাই, প্ৰতিদ্বন্দ্বিতা কৰিবলৈহে আহিছোঁ, সাজু হৈ যোৱা। সেই কথা শুনি সকলো আচৰিত হৈ গ'ল। ইতিমধ্যে খেল আৰম্ভ হ'ল। খেলত ভাগ ল'বলৈ অহা সকলে নিজৰ নিজৰ শ্ৰেষ্ঠ হাতেৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু কেৰলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁৰ একমাত্ৰ বাওঁ হাতেৰে। তথাপিও সেই খেলত জিকিল কোন জানেনে? কেৰলী টেকাচ। মানুহ অবাক হৈ গ'ল যে এইটো কেনেকৈ সম্ভৱ। যিখন হাতৰ সহায়ত 1 বছৰ আগলৈকে আখৰেই লিখিব পৰা নাছিল সেইখন হাতক ইমান ট্ৰেইন কেনেকৈ কৰিলে যে তেওঁ সোণৰ পদক পাবলৈ সক্ষম হ'ল? মানুহৰ কাৰণে এইটো চমৎকাৰতকৈ কম নাছিল। কেৰলীয়ে দেশ বিদেশত বহুতো সন্মান পালে। সম্পূৰ্ণ হাংগেৰীক আকৌ বিশ্বাস হৈ গ'ল যে 1940 চনৰ অলিম্পিকত পিষ্টল শ্বুটিঙত সোণৰ পদক কেৰলীয়ে জিকিব। কেৰলীয়েও তেওঁৰ সম্পূৰ্ণ ধ্যান 1940 চনৰ অলিম্পিকলৈ কেন্দ্ৰিত কৰিলে, কিয়নো তেওঁৰ লক্ষ্য স্থিৰ আছিল যে তেওঁ সেই হাতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটিং হাত বনাব। কিন্তু বন্ধুসকল, ভাগ্যই কেৰলীৰ লগত আকৌ খেল খেলিলে। 1940 চনৰ অলিম্পিক বিশ্বযুদ্ধৰ কাৰণে বাতিল হৈ গ'ল। কিন্তু তেওঁ নিৰাশ নহ'ল আৰু সম্পূৰ্ণ ধ্যান 1944 চনত হ'ব লগা অলিম্পিকত লগাই দিলে। কিন্তু সময়ো তেওঁৰ ধৈৰ্য পৰীক্ষা কৰিবলৈ আকোৰগোজ আছিল। 1944 চনৰ অলিম্পিকো বিশ্বযুদ্ধৰ কাৰণেই বাতিল হ'ল। দেশবাসী নিৰাশ হ'ল যদিও কেৰলী কেতিয়াও নিৰাশ নহ'ল।
তেওঁ নিজৰ অভ্যাসক নেৰানেপেৰাকৈ অবিৰত ৰাখিলে 1948 চনত হ'ব লগা অলিম্পিকৰ কাৰণে। 1938 চনত তেওঁৰ বয়স আছিল 28 বছৰ আৰু 1948 চনত হৈ গ'ল 38 বছৰ। খেলত বয়স আৰু প্ৰদৰ্শনৰ গভীৰ সম্পৰ্ক থাকে। এক নিৰ্দিষ্ট বয়সৰ সময়সীমাৰ পিছত নতুন খেলুৱৈসকলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যথেষ্ট অসুবিধা আহি পৰে। কিন্তু কেৰলীৰ সন্মুখলৈ অহা কোনো বাধাই টিকিব পৰা নাছিল। তেওঁ মাত্ৰ এটাই লক্ষ্য আছিল, বিশ্বৰ শ্ৰেষ্ঠ পিষ্টল শ্বুটাৰ হোৱাৰ। অৱশেষত 1948 চনত অলিম্পিক অনুষ্ঠিত হ'ল। তালৈ সমগ্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পিষ্টল শ্বুটাৰসকল আহিছিল আৰু সকলোৱে নিজৰ নিজৰ শ্ৰেষ্ঠ হাতেৰে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু কেৰলীয়ে নিজৰ একমাত্ৰ হাতেৰেহে প্ৰতিদ্বন্দ্বিতা কৰিছিল। তথাপিও 1948 চনৰ অলিম্পিকতো পিষ্টল শ্বুটিঙত সোণৰ পদক কেৰলীয়ে জিকিলে। সমগ্ৰ হাংগেৰীবাসী আনন্দত নাচি উঠিল, কাৰণ কেৰলীয়ে সেইটো কৰি দেখুৱালে যিটো বেলেগৰ কাৰণে অসম্ভৱ। কিন্তু বন্ধুসকল, কেৰলী তেতিয়াও শান্ত নহ'ল। তেওঁ নিজৰ অভ্যাস অটুট ৰাখিলে আৰু 1952 চনৰ অলিম্পিকত আকৌ প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু দ্বিতীয়বাৰৰ বাবে অলিম্পিকত সোণৰ পদক জিকি ইতিহাস ৰচনা কৰিলে। আৰু কেৰলী সেই পিষ্টল শ্বুটিং খেলত একেৰাহে দুবাৰকৈ সোণৰ পদক জিকা প্ৰথমজন খেলুৱৈ হৈ পৰিল। প্ৰিয় বন্ধু, কেৰলী টেকাছে অসীম ইচ্ছা শক্তিৰে সেইটো কৰি দেখুৱালে যিটোৰ বিষয়ে আপুনি মই ভাবিবই নোৱাৰোঁ। ভাবি চাওকচোন, যদি আমাৰ লগত এনেকুৱা হোৱা হ'লে তেতিয়া আমি কি কৰিলোঁ হয়? হয়তো আমি গোটেই জীৱন নিজৰ ভাগ্য আৰু ভগৱানকেই দোষিলোহেঁতেন। কিন্তু কেৰলীয়ে এনেকুৱা একো নকৰিলে। তেওঁ সম্পূৰ্ণ ধ্যান নিজৰ লক্ষ্যত দিলে আৰু দুবাৰকৈ সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ল। জীৱনৰ কোনো মুহূৰ্তত যদি এনে অনুভৱ হয় যে সময় আৰু পৰিস্থিতিয়ে আপোনাৰ জীৱনৰ লক্ষ্যৰ পথত বাধা দিছে, তেতিয়া এবাৰ কেৰলী, তেওঁৰ সংঘৰ্ষ আৰু তেওঁৰ অসীম ইচ্ছা শক্তিৰ বিষয়ে ভাবি চালে যথেষ্ট প্ৰেৰণা পোৱা যাব। কিন্তু বন্ধুসকল, আমাৰ কাৰণে অতি দুখৰ বিষয় যে আমি শ্বাহৰুখ খান, ছলমান খান, ঋতিক ৰোশন আদিৰ মিছা চমক, কোন খেলুৱৈয়ে কোন বলিউড ষ্টাৰক বিয়া কৰালে, কোনখন চিৰিয়েল কোনটো চেনেলত কিমান সময়ত দিব ইত্যাদি কিছুমান অলাগতিয়াল চিন্তাত আবদ্ধ হৈ থাকোঁ আৰু এনে কিছুমান মহান আৰু সাহসী লোকৰ বিষয়ে জানিবলৈ চেষ্টাই নকৰোঁ। আনহাতে ইয়াৰ বিপৰীতে আমি প্ৰত্যেকেই নিজৰ নিজৰ সমস্যাবোৰক আটাইতকৈ বেছি জটিল সমস্যা বুলি ধৰি লৈ চিন্তাত ডুব গৈ নিজৰ আয়ুস কমাওঁ। এনে ক্ষেত্ৰত আপোনাৰ ৰেছপঞ্চিবিলিটি আপুনি নিজেই ল'ব লাগিব। আপুনি দিনটোৰ 24 ঘণ্টাৰ 20 ঘণ্টাই যদি শুই বহি কটায়, তেতিয়াও এই পৃথিৱীখন এতিয়াৰ দৰেই চলি থাকিব। এই পৃথিৱীত আমি প্ৰত্যেকেই একোটা ধূলিকণাহে। ইচ্ছা কৰিও আমি এই পৃথিৱীখন সলনি কৰিব নোৱাৰোঁ। সলনি কৰিব যদি পাৰিম, একমাত্ৰ নিজৰ মন আৰু চিন্তাধাৰা। প্ৰিয় বন্ধু, আহক এই নৱবৰ্ষত সকলোৱে মিলি এখন উচ্চ চিন্তাশীল সমাজ গঢ়ি তোলাৰ সংকল্প লওঁ। সমূহ দৰ্শককে গেট আপ ইণ্ডিয়া তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম।